আজি শিল্পী দিৱস শ্ৰদ্ধাৰ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মোৰ স্বৰচিত এটি কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। তুমি সুন্দৰৰ পূজাৰী, সুন্দৰৰ পূজাৰী তুমি জ্যোতিপ্ৰসাদ। তামোল পাৰি চাহ বাগিচাত কৰিলে জন্ম লাভ। অল্পায়ু বয়সতেই নিজৰ সৃষ্টিৰে কৰিলা ইন্দুময়। হে মহান, তোমাক কোটি কোটি প্ৰণাম। সংগ্ৰামী মহমীয়াৰ বুকুত ৰূপান্তৰৰ দৰ্শনেৰে তুমি কৰিছিলা জাতিক চিনাকি দিগন্ত ব্যাপী। কালোচিত পদক্ষেপেৰে নাট্য গদ্য পদ্য আৰু গীতেৰে তুমি মোহিছিলা সকলোৰে মন প্ৰাণ। শব্দৰ ঝংকাৰেৰে তুমি কৰিছিলা জগত আলোকময়। তোমাৰ সৃষ্টিৰ অমোঘ শকতিৰে বান্ধিছিলা একতাৰ তন্ত্ৰ। হৃদয় নিকুঞ্জত তুমি বজালা অমিয়া সুৰ, যি সুৰৰ ৰাগীত বৰ্তমানেও পাহৰিব পৰা নাই তোমাৰ সৃষ্টি। পাহৰিতে হয় কেনেকৈ? তুমি অনল, তুমি শক্তি, তুমি চিৰ সংস্কৃতিবান, তুমি ধনকৰ, তুমি আছিলা অদ্ভুত প্ৰতিভাধাৰী। আকৌ এবাৰ জন্ম লোৱা হে মহান, পাৰা যদি জাগ্ৰত কৰা জাতিৰ স্বাভিমান। ধন্যবাদ। ধন্যবাদ জনাইছোঁ স্বপ্নালী বৰাক। আমাৰ আৰু কবিতা আপোনালোকে শুনিবলৈ পাব। এতিয়া আমি নৃত্য আগবঢ়াবলৈ লৈছোঁ। তাৰপিছতে